नमस्कार बंधुসকল खेती पथर चेनेल आपनालोকক स्वागतम। आज एटार टपिकर विषये कथा पातिबोलै यत्न करिम जी आमार अहमत इनक्यूबेटर दी कणी फुटुआ बा कणी जगुआ बहुत हेरी हय आमार कियनो आमी जेते इनक्यूबेटर एटा किनि लई जाओ घरत तेतिया आमी कणी बहाई दिও आरो आमार अहमर कारेन्टर विषय तो आपनालोके जानेই 24 घंटा कारेन्ट केतियाও ना थाके आरो 2 घंटा 3 घंटा केतियाबा 5 घंटाও गुसि जाए तार कारणे आमार पोवाली बहुत प्रॉब्लेम হয় मरि जाए भितरत तापटू ना पाए जिमान तापटू लागे हिमान ना पाए कमी जाए गरमर दिनत हलेও प्रॉब्लेम হয় ठंडा दिनत तो आरो बेसी प्रॉब्लेम হয় এই कारणे মই बेसी নহয় 20000 25000 टका बा 10-15,000 नकौ মই साक एनुको एटा आईपीएस लबो एटा आईपीएस लबो लुमिनस कंपनी মই কিনিছো এটো আপোনাৰ 2500 टका এটো 2500 टका দি মই কিনিছো এটো লুমিনস কোম্পানিৰ এটো আইপিএস ইনভাৰ্টাৰ ক'ব পাৰে আপোনালোকে আৰু তলত মই দেখুৱাই আছো এটো ব্যাটারি এটো ব্যাটারি গুটেখিনি মিল এটা ইনভার্টার আৰু ব্যাটারি এটা মিলাইখিনি আপোনাৰ হল 6500 टका मात्र আমি 6500 टकात আমি ইনকিউবেটর এটা পরিচালনা করব আহক আমি দেখুৱাম আমাৰ ইনকিউবেটরটো এই তাত আছে তাত লৈ আপোনালোক লৈ যাম এটো সাক এটা ঝুলনা আমার হরু লরা ছোৱালী আছে তো এই কারণে এটো এটা হরু হরা মোর রুম যেটো রুমত আমি পোৱালি হেস কৰো পোৱালি জগাই থাকো মই এনেকুৱা এটা হেৰি বনাইছিলো ইনকিউবেটৰত লগোৱাৰ কাৰণে এটো এতিয়া দৰকাৰ নাই যেহেতু আমাৰ বত্তা চৰাই কণী দিয়া আছে ইয়াত এইটো আমাৰ ইনকিউবেটৰ মেচিন তাত আমাৰ বত্তা চৰাইৰ কণী দিয়া আছে আপোনাৰ 100টা আৰু মই যে নিজৰ কণী নহয় এবিলাক মই বেলেগৰ পৰা কিনি আনিছো সেই কাৰণে কেইটামান বিয়া উলাই গৈছে আজি 10 দিন হল 10 দিনৰ ভিতৰত মই আনো যেতিয়া লৈ আহিছো কণী তেতিয়া 3টা কণী ভাঙি গৈছিলে আৰু কেইটামান ভিতৰত তেনেকুৱা আছিল যে 3টা ভাঙিছে 2টা তো ভালে আছিল এটাৰ ভিতৰত পচা আছিল একদম গেলা এইবিলাক মানে লোকৰ ঘৰৰ পৰা কণী কিনি আনিলে আপোনাৰ পুৰণা যিবিলাক কণী এইবিলাকো দি দিয়ে আহক আমি ইনকিউবেটৰটো খুলিছো এনেকুৱা এতিয়া বৰ্তমান আমাৰ কারেন্ট নাই আমাৰ ইনভার্টার দি চলি আছে এইটো ইয়াত পটাছলৰ কৰি দিয়া আছে আৰু আমি পানী দি ৰাখিছো আৰু সাউপাৰ 72 হিউমিডিটি কিয়নো হিউমিডিটিটো আমাৰ গৰমৰ দিনত অকমান বেছি থাকে হিউমিডিটিটো কম কৰাৰ বহুতই প্ৰবলেম কম কৰিব নোৱাৰো আমি যেহেতু বেলাক ইনকিউবেটৰ আমি হেৰি কৰো কম কৰিব নোৱাৰো এটো যেটো আমি হিউমিডিটিটো কম হৈ গলে বঢ়াই দিব পাৰিম পানী দিখিনি আৰু বেছি হৈ গলে কমাব নোৱাৰো এটো আমাৰ যেটো ন্যাচারাল বা প্ৰকৃতিয়ে দিয়ে হিউমিডিটি হেতু আমি কমাব নোৱাৰো তো এই কাৰণে আমি যে বতসৰা কণী আজি 10 দিন তো বন্ধুসকল আৰু কিমান দিন 16-17 দিনত মানে উলাই যায় গম পাইছো আমি আগতে বতসৰাৰ কণী হেস কৰা নাছিলো 16-17 দিন বা 18 দিনৰ ভিতৰত উলাই যায় কেইটা উলাই এহটাৰ ভিতৰত 3টা তো আগতে বিয়া 97টা কণী আছে ইয়াত আৰু 97টাৰ ভিতৰত কেইটা কণী উলাই আপোনালোকক
আকৌ এটা ভিডিঅ' বনাই আপোনালোকক সকলো জনাম। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি যাব বন্ধুসকল, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তলত ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। তো সকলোকে ধন্যবাদ। জয় আই অসম।